गरायदारि भिसिडिसिनि सिङाव पिएमएवाइजिनि आबुङै लुनाय न'आव न' हाबजेननाय एबा बेखेवनाय आरो गोदानै लुनो गोनां न'नि थाखाय सेंसन लेटार राननाय हाबाफारि जालाङो। क'क्राझार जिल्लानि दतमा जौगाखां खोन्दो सिंनि गरायदारि भिसिडिसिनि माखासे ओनसोलफोराव 17 सेप्तेम्बर अदेबानि मंगलबारखालि जिल्ला बेंगिरि मावख'नि पन्चायत आरो गामि जौगाखां बिफाननि जोहै इं 2024 आरो 2025 मायथाइनि पिएमएवाइजि बिथांखिनि जोहै गोदानै लुनो गोनां न'नि थाखाय सेंसन लेटार राननायजों लोगोसे पिएमएवाइजि बिथांखिनि जोहै गोदानै लुफुंजानाय न'आव न' हाबनाय एबा बेखेवनाय हाबाफारिया जालाङो। गोदानै लुफुंजानाय न' हाबजेननाय आरो सेंसन लेटार राननाय हाबाफारियाव गरायदारि भिसिडिसिनि मासिगिरि मनवार हुसेना बाहागो लानानै पिएमएवाइजि बिथांखिनि गोदानै लुनो गोनां गंब्रै न'नि सेंसन लेटार राननायजों लोगोसे पिएमएवाइजि बिथांखिजों गोदानै लुफुंजानाय गं 25 न'फोरखौ बेखेवनानै होयो। मख'नो गोनां बाथ्रादि बे हाबाफारियाव गरायदारि भिसिडिसिनि मासिगिरि मनवार हुसेनजों लोगोसे दतमा जौगाखां खोन्दोनि इन्जिनियार मिजानुर रहमान, गरायदारि भिसिडिसिनि मावथि सोद्रोमाफोर आरो इउपिपिएलनि गुबुन गुबुन बिबाननि बिबानगिरि मावथि सोद्रोमाफोरा बाहागो लादोंमोन। চেংচন অৰ্ডাৰ লেটাৰ ডিষ্ট্ৰিবিউট কৰি আছে, লগতে মানে গৃহ প্ৰৱেশ কৰি আছে। কিমানখন চেংচন অৰ্ডাৰ ডিষ্ট্ৰিবিউট কৰিলে আৰু কিমানখন গৃহ প্ৰৱেশ? হয়, আজি আমি চৰকাৰী নিৰ্দেশ মতে আমাৰ কৰাইটাৰী ভিচিডিচিত আমি গৃহ প্ৰৱেশৰ যিটো প্ৰগ্ৰাম এইটো প্ৰগ্ৰাম কৰি আছোঁ আৰু লগতে আমাৰ যিকেইটা চেংচন হৈছে পিএমএৱাইজি আৱাস প্লাছত সেইকেইটাৰ আবণ্টন পত্ৰটো আমি আজি বিতৰণ কৰি আছোঁ। তাৰ ভিতৰত আমি আজি 4খন ইতিমধ্যে কৰিলোঁ আৰু এখন কৰিবলগীয়া আছে। 5টা আজি আমি চেংচন অৰ্ডাৰ বিতৰণ কৰিলোঁ আৰু গৃহ প্ৰৱেশৰ ক্ষেত্ৰত আমি 25-30টামান আজিয়ে কৰি দিম, যিবিলাক আমাৰ কমপ্লিট হৈছে। আৰু কৰিব লগা বহুতো আছে, কিন্তু হয়তো সময়ৰ নাটনি, আজি বিশ্বকৰ্মা পূজা, সেই ক্ষেত্ৰত আমাৰ অলপ মানে অসুবিধা হৈ আছে। আজি 25-30টামান আমাৰ গৃহ প্ৰৱেশ হৈ যাব। তো চৰকাৰে আমাক যিখিনি অনুদান দিছিলে আমাৰ ভিচিডিচিৰ বেনিফিচিয়াৰীসকলক, সেই অনুদানখিনিৰে আমাৰ মানে বেনিফিচিয়াৰীবিলাকে যিটো ঘৰ বনাইছে, এই ঘৰটো বনাবলৈ পাই আমাৰ বেনিফিচিয়াৰীবিলাকে বহুত মানে হৈছে, উপকৃত হৈছে। আৰু এই মানুহবিলাকৰ উপকাৰ হোৱাৰ কাৰণে মই ভিচিডিচিৰ চেয়াৰমেন হিচাপে মই বৰ প্ৰফুল্লিত হৈছোঁ। তাৰ কাৰণে মই আমাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰক, সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু আমাৰ বিটিআৰ চিফ শ্ৰীযুত মাননীয় আমাৰ প্ৰমোদ বড়ো ছাৰক, আমাৰ কৰাইটাৰী ভিচিডিচিৰ ফালৰ পৰা আৰু আমাৰ বেনিফিচিয়াৰীসকলৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ এই গৃহ প্ৰৱেশ প্ৰগ্ৰামত আৰু চেংচন লেটাৰ বিতৰণৰ প্ৰগ্ৰামত আমাক সহযোগ কৰি আছে আমাৰ দতমা ব্লকৰ জেই মিজানুৰ ৰহমান ছাৰ। তেখেতে আমাক বহুত সহযোগ কৰিছে আৰু তেখেতলৈ মই মোৰ অন্তৰৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আণ্ডাৰত আপুনি মানে ফাৰ্ষ্ট টাইম পিএমএৱাই ঘৰৰ আমন্ত্ৰণ লেটাৰটো পালে, কি ক'ব বিচাৰে আপুনি চেয়াৰমেনক বা গভৰ্ণমেণ্টক? ঘৰটোকৈ মই সুখী হৈছোঁ আৰু প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ চেয়াৰমেন ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।